অন্তত ভাল শুকান বস্তু ভাল অহাকালি আমাৰ শ্বিলঙত এটা আছে ভূটানত এটা আছে আমাৰ এই ৰেলী আৰু নীতিটো চলি থাকে আৰু আজিৰ দিনত গভৰ্ণমেণ্টে কেনেকুৱা চলি আছে মই কৈছোঁ আপোনালোকক ইয়াত কোনো আছু মানে ইকুটিয়েল মানে আছু আৰু চৰকাৰটো আছুৱে চলাই আছে আছুৱে চলোৱা চৰকাৰৰ দিনত কেনেকৈ কোনোবা অনাগৰ বা ৰাজনীতি বা কোনোবা বেংগলীসকলে বা মুছলিমসকলে কেনেকৈ ফেচিলিটি পাব মই সেইটোৱে কৈ আছোঁ ইয়াত ইকুইটিয়েল পলিটিকেল পাৰ্টিৰ নামহে আছুহে নাই ইকুইটিয়েল পলিটিকেল পাৰ্টি খালি নামতহে আছে আছুহে নাই আছুৱে সেই চৰকাৰটো চলাই আছে মুঠতে জিৰ' মানে কি কয় ডেভেলপমেণ্টটো জিৰ' আৰু বিটিচিটো ধ্বংস হ'বলৈ গৈ আছে আৰু বিটিচিত আমি এনেকুৱা ধ্বংস হ'বলৈ নিদিম বুলিয়ে আজি এই ৰেলখন আমি ওলাই আছোঁ স্যার আপনার মানে বাজেট সেশনত এইবারেও দেখা নাপালো 4-5 দুদিনীয়া কথা আছে আমাৰ বিশেষ দলৰ লিডাৰ বনাই দিছে লেজিসলেটিভ এছেম্বলি লিডাৰ আছে লিডাৰে ৰিপ্ৰেজেণ্ট কৰি আছে তথাপি স্যার আপনার মানে আপনি সমষ্টি বাকী রাইজক এইবিলাক বাদ দিয়ে এইবিলাক কৈ লাভ নাই আমাৰ হৈছে আমাৰ অভিযানটো হ'ল বিটিচি বাছক প্ৰমোদ বড়ো শাখাও বাছ কাৰো লগত আমাৰ এলায়েন্স নাই কাৰো লগত এলায়েন্স নহ'ব হৈ আছোঁ আমাৰ বৰমাত বিশ্ব হৈ গ'ল অলৰেডি দ্বিতীয় হিচাপে কাৰো লগত এলায়েন্স নকৰি পেলাইহে এমপি ইলেকশ্যন খেলিব স্যার এটা কনফিউশন আদি আছে যেনেকৈ বিপিএফ আৰু বলছো বুলি কয় আৰু ইউপিএল বুলি আৰু আপছো বুলি কয় এইটো স্যার কনফিডেন্সিয়েল কি বস্তা এইটো মানে প্ৰায় কনফিউজন নাজানো আমাৰ ধৰণৰ এটা আছে ডিএছচি ইয়ত আৰু ওমেন আছে মাইনৰিটি চেল আছে ৰাজনৈতিক চেল আছে পষ্ট ৰাজনৈতিক চেল আছে বৰ্তা চেল আছে আদিবাসী চেল আছে এইটোকে মই জানো আৰু বেলেগ মই একো নাজানো তাৰমানে স্যার প্ৰমোদ বড়ো থকালৈকে আপুনি মানে সমাজটো নাই প্ৰমোদ বড়ো মানে দেখছোঁ মানে প্ৰমোদ বড়ো একে বস্তু কি ডিফাৰেঞ্চ আছে অথচ বিটিচিটো আমি ধ্বংস হ'বলৈ দিব নোৱাৰে সেইকাৰণে আমাৰ আজি এই জাগৰণটো শ্ৰীৰামপুৰত চেণ্ডিকেটটো প্ৰমোদহে কৰি আছে বুলি কৈছোঁ মইতো এয়াও নাজানো শ্ৰীৰামপুৰত ডেইলি পইচা লৈ থাকে বোলে 30 লাখ 40 লাখ প্ৰমোদ বড়োই পাই থাকে বোলে ডেইলি চিণ্ডিকেটটো বাফেল আন্দা মাছ কিবা কিবি থাকিবলৈ মই নাজানো এইবিলাক সাৰ চুপাৰী মুঠতে বহুত আছে মই নাজানো মই ঘূৰিছোঁ প্ৰমোদ বড়োৱে ডাইৰেক্ট চৰিত্ৰ বুলি মই ঘূৰিছোঁ